हेलो बंधुসকল वेलकम टू माय चैनल आफ्टार्स एक्सपीरियंस बंधुসকল আজি নতুন এটা ভিডিও লৈ আহিছো আজি ভিডিওটো হল ৰেচিপি মই দেখুৱাম আপোনালোকক আজি কি ৰেচিপি বনাই আছো খুব ধুনিয়া এটা ৰেচিপি দেখুৱাম আজি আপোনালোকক বলক আজিৰ ভিডিওটো আৰম্ভ কৰো বন্ধুসকল আজিৰ ৰেচিপিটো হল নাৰিকলৰ লাৰু তাৰ কাৰণে আমি নাৰিকল আৰু গুৰ লৈছো গুৰখিনি অলপ ভাঙি দিছো নাৰিকলখিনি সৰু সৰু কৰি লৈছো তাৰ পিছত এতিয়া আমি গ্ৰাইন্ড কৰিম সৰু টুকুৰা কৰি এতিয়া গ্ৰাইন্ড মেচিনত আমি লৈছো গ্ৰাইন্ড মেচিনলৈ গ্ৰাইন্ড কৰাৰ পিছত দেখুৱাই আছো মিহিকে আমি গ্ৰাইন্ড কৰি লম এই চাওক নাৰিকলখিনি আমি গ্ৰাইন্ড কৰি লৈছো খুব ধুনিয়াকে গ্ৰাইন্ড হৈছে এতিয়া গ্ৰাইন্ড কৰাৰ পিছত আমি কি কৰিম দেখুৱাই আছো আপোনালোকক প্ৰথমে আমি কেৰাহীত আমি গুৰখিনি লৈ লম আৰু গুৰখিনিত এই গ্ৰাইন্ড কৰা যিখিনি নাৰিকল আছে এইখিনি আমি ঢালি দিম ঢালি আমি চামুচেৰে এটো লৰাই থাকিম যাতে বস্তুখিনি মানে মিক্স হৈ যায় চামুচেৰে মিক্স কৰিম এইদৰে আমি কন্টিনিউ এটো মিক্স কৰি থাকিলে ধুনিয়াকৈ এটো মিক্স হৈ যাব চাওক এতিয়া অলপ অলপ পানী বাকি আছে আৰু আমি অলপ সময় চৌকাত ৰাখিম আৰু একেবাৰে ল জুইত এটো কৰিব লাগিব এইটো এতিয়া আমাৰ লাৰুখিনি হৈ গ'ল চাওক কিমান ধুনিয়াকে আঠা আঠা হৈ গ'ল আৰু অলপ পানীও কমি আহিলে এতিয়া আমাৰ লাৰু হৈ গ'ল ইয়াতে আমি নাৰিকলৰ লাৰুখিনি সৰু সৰু ঘূৰণীয়া পিচ কৰি দিছোঁ চাওক কিমান ধুনীয়া পিচ হৈছে কিমান দেখাত ধুনীয়া আৰু টেষ্টিও হৈছে মই পিছত দেখুৱাম আপোনালোকে টেষ্ট কৰি এটা নেক্সট ৰেচিপি লৈ আগবাঢ়ো এতিয়া আমি বনাম তিল পিঠাত আমি তিল লৈছোঁ আৰু ইয়াতে গুৰ লৈছোঁ আকৌ গুৰখিনি আমি অলপ ভাঙি দিম যাতে আমি মানে গুৰখিনি যেতিয়া এই কেৰাহীত বহুৱাম তেতিয়া ধুনীয়াকৈ হৈ যাব এতিয়া আমি কেৰাহীত প্ৰথমে তিল যিখিনি আছে তিলখিনি অলপ ভাজি ল'ম যাতে ৰোষ্ট কৰাৰ লগে লগে অলপ কালাৰ চেঞ্জ হোৱালৈকে আমি ভাজি ল'ম তিলখিনি ভাজাৰ পিছত আমি এতিয়া গুৰখিনি এনেকৈ চামুচেৰে লৰাই থাকিম যাতে গুৰখিনি আৰু আঠা হৈ যায় এনেকৈ লৰাই থাকিব লাগিব আৰু লৰাওতে এটা সময়ত খুব আঠা হৈ যাব তেতিয়াহে আমি তিলখিনি দিম এয়া চাওক আঠা হৈ গ'ল পুৰা আঠা হৈ গ'ল ইয়াতে আমি এতিয়া তিলখিনি দিব পাৰিম তিলখিনি দি আমি সোনকালে এইখিনি আকৌ এনেকৈ লৰাই থাকিব লাগিব চাওক আমি এতিয়া তিলখিনি দি লওঁ তিলখিনি আমি দিলোঁ দি পেলাই চাওক এতিয়া আমি এনেকৈ চামুচেৰে লৰাই থাকিব লাগিব মিক্স কৰিব লাগিব মিক্স কৰোঁতে এটা সময়ত পুৰা তিলৰ লাৰুটো হৈ যাব এইটো চাওক কিমান ধুনীয়াকৈ মিক্স হৈছে আৰু মিক্স হ'ব আৰু অলপ সময় যাব মিক্স হৈ যাব বন্ধুসকল আমাৰ তিল আৰু গুৰখিনি মিক্স হৈ গ'ল আমাৰ তিল আৰু গুৰৰ লাৰু হৈ গ'ল আমি এতিয়া সৰু সৰুকৈ এইটো লাৰু বনাই ল'ম চাওক সৰু সৰুকৈ আমি ঘূৰণীয়াকৈ লাৰু বনাই লৈছোঁ কিমান ধুনীয়াকৈ হৈছে এতিয়া আপোনালোকক টেষ্ট কৰি দেখুৱাম কিমান ধুনীয়াকৈ হৈছে চাওক এইটো হ'ল তিলৰ লাড্ডুটো চাওক এইটো তিলৰ খুব টেষ্টি হৈছে আৰু এতিয়া দেখুৱাই আছোঁ এইটো নাৰিকলৰ লাড়ুটো চাওক বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু মোৰ ভিডিঅ'টো আপোনালোকে আহি গ'ল বাচ্চা পাৰ্টি আহি আছে চাওক খোৱা বোৱা পূৰা কৰিছে এতিয়া বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালে পাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব জয় হিন্দ জয় আই অসম